গাহৰিৰ লগত নাৰিকলৰ এটা ট্ৰেন্ডিং ৰেচিপি ইনষ্টাতে ভাইৰেল হৈ আছিলে। পিছে গাহৰি খোৱাটো দূৰৰে কথা, দেখিবলৈ নাইকিয়া হৈছে। ছট পূজা প্ৰসাদত সেইদিনাখন নাৰিকল কেইবাটাও আহিছিলে। এটা থলো মই এইটো ৰেচিপি বনাম বুলি, খালি গাহৰি জেগাত চিকেন আছিলে। নাৰিকলখিনি ডখৰকে কাটি পিছৰ কোলা অংশখিনি আঁতৰাই ল'ব লাগিব। মিক্সিৰ জাৰটোতে সেই নাৰিকলখিনিৰ লগত কাজু অলপমান মিলাই পেষ্ট এটা বনাই লৈছো। নহৰু, বিলাহী, আদা, পিয়াজ, জলকীয়া এইকেইটাতো লাগিবই। এতিয়া একেবাৰে ফাৰ্ষ্টতে কেৰাহীত বাটাৰ অলপমান দি চিকেনখিনি ভাজি ল'ব লাগিব। 5 তাৰিখে পিছে আমি মাজুলী যোৱাটো প্ৰায় খাটাঙে হৈছে। থাকিম চাগে মই জেংৰাইত। মাজুলীৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰিব দেই, মানে ৰাস কেতিয়াৰ পৰা আছে আৰু টিকেট কিমান আৰু হোমষ্টে পাম নেকি। গ'লেও পিছে মাজুলী দুবাৰমান মই গৈছো, কিন্তু দিনো হ'ল তো পাহৰিলো চব। আচ্ছা, এতিয়া সেই থাকি যোৱা বাটাৰখিনিতে ফাৰ্ষ্টতে দিছো নৰসিংহ পাত কেইটামান, তাৰ পাছতে কাটি থোৱা নহৰুখিনি আৰু আদাখিনি, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুইটা মিক্স দিছো আৰু ওপৰতে পিয়াজখিনি দি অলপমান টাইম ভাজি লৈছো। তাৰ পাছতে বিলাহীখিনি এড কৰি নিমখ আৰু মছলা দিছো। অলপমান ভাজি পিছে মিক্সিত মাৰি ল'ব পাৰে দেই, মই এনেকে ভাজিয়ে ল'লো। জলকীয়া আৰু মছলা গোন্ধ যেতিয়া নাকত ধৰিব তেতিয়া সেই বাটাৰত ভাজি থোৱা চিকেনখিনি ইয়াত এড কৰিব। অলপমান টাইম লৰোৱা মেলোৱা কৰাৰ পাছত পানী অলপমান দি ঢাক মাৰি থ'ব। ঢাকন খোলাৰ লগে লগে যেতিয়া পানীখিনি শুকাব তাত সেই নাৰিকল আৰু কাজুৰ পেষ্টখিনি এড কৰি দিছো। আগতেও মই বনাই খাইছো, ধুনীয়াই হয়। এইবাৰ আপোনালোককো দেখাই দিছো। আৰু মোৰ লগত যদি মাজুলী কোনোবা যাম ভাবিছে ওলাব পাৰে দেই, একেলগে যাম। ইয়াততো গাহৰি নাই, তাতে গাহৰি খামগৈ। আৰু এইফালে মোৰ খানাও ৰেডি হৈ গ'ল। নাম কি দিওঁ? কোকোনাট চিকেন। শেষত ধনিয়া অলপমান ওপৰত মাৰি দিয়ক, একদম খাবলৈ ৰেডি হৈ আছে। অলপমান দেখাবৰ কাৰণে পিছে প্লেটখন সজাই মেলি আনিছো। আৰু চিৰিয়াছলি কৈছো, খাবলৈও বহুত ধুনীয়া হৈছিলে। উপায় নাই, চিকেন লাগিলে যিমানেই টেষ্টি নহওক গাহৰি সদায় মেইন দে ৰাইজ।